আজি মই তোমালোকৰ ক্লাছ 10ৰ অধ্যায় 5ৰ মৌলৰ পৰ্যাপ্ত শ্ৰেণীবিভাজনৰ ডবাৰেইনাৰ ট্ৰায়েড বা ট্ৰিকৰ বিষয়ে বুজাবলৈ ওলাইছোঁ। 1817 চনত জাৰ্মান ৰসায়নবিদ ডবাৰেইনাৰে তেওঁ একেটা ধৰ্মবিশিষ্ট মৌলবিলাকক একোটা গোটত তেওঁ ভাগ কৰি দিছিলে। তেওঁ মুঠতে 3টা গোট চিনাক্ত কৰিছিলে। সেইটো হৈছে প্ৰথমটো হৈছে লিথিয়াম, ছডিয়াম, পটেছিয়াম, দ্বিতীয়টো হৈছে কেলছিয়াম, ষ্ট্ৰনছিয়াম, বেৰিয়াম আৰু তৃতীয়টো হৈছে ক্লৰিন, ব্ৰমিন আৰু আয়ডিন। এই তিনিওটাৰে তেওঁ কি কৰিছিলে, মানে এই তিনিটা মৌলৰে তেওঁ ধৰ্মবিলাক একে বুলি তেওঁ দেখুৱাইছিলে। তাৰপিছত তেওঁ তেনেদৰে তিনিটা তেওঁ মৌল বিশিষ্ট একোটা তেওঁ গোট চিনাক্ত কৰিছিলে। আৰু এই প্ৰতিটোকে তেওঁ কি নাম দিছিলে, ডবাৰেইনাৰ ট্ৰায়েড বা ট্ৰিক। তেওঁ আৰু এটা কথা কৈছিলে, যদিহে আমি মৌলবিলাকক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাওঁ, তেতিয়াহ'লে প্ৰথম আৰু তৃতীয় যিটো মৌল আছে সিহঁতৰ পাৰমাণৱিক ভৰৰ গড় মানটো এই মাজৰটোৰ লগত প্ৰায় সমান হয়। আমি যদি চাওঁ, প্ৰথমটো আমি ট্ৰায়েড বা ট্ৰিক লৈছোঁ, লিথিয়াম, ছডিয়াম আৰু পটেছিয়াম, আৰু ইহঁত তিনিওটাৰে তোমাৰ পাৰমাণৱিক ভৰ ক্ৰমান্বয়ে 6.9, 23 আৰু 39.0 বা 39। এতিয়া লিথিয়াম আৰু পটেছিয়ামৰ যিটো পাৰমাণৱিক ভৰ আছে, সেই পাৰমাণৱিক ভৰৰ আমি গড় মানটো উলিয়াই চাওঁচোন কিমান হ'ব। 6.9 প্লাছ 39 ডিভাইডেড বাই 2 ওপৰত হ'ব তোমাৰ 45.9 ডিভাইডেড বাই 2। আমি যদি এইটো উলিয়াই চাওঁ, হ'ব 18 আৰু পিনে হেৰি হ'বগৈ, আমি ইমানতে ৰাখি দিওঁ 22.9। আমি 22.9টো আমি কি বুলি ক'ব পাৰোঁ, আমাৰ নিয়েৰলি ইকুৱেল টু 23 হয়। গতিকে আমি দেখিলোঁ যে এই 23টো তোমাৰ কি হয়, ছডিয়ামৰ তোমাৰ পাৰমাণৱিক ভৰ হয়। গতিকে আমি ইয়াৰ পৰা দেখিলোঁ যে আমি যদি প্ৰথম আৰু তৃতীয়ৰ মৌল দুটাৰ পাৰমাণৱিক ভৰৰ গড় মান উলিয়াওঁ, তেতিয়াহ'লে সিহঁতৰ সেই গড় মানৰ ভেলুটো বা মানটো আমাৰ মাজৰটোৰ যিটো মৌল থাকিব, সেই মাজৰ মৌলটো তোমাৰ পাৰমাণৱিক ভৰৰ প্ৰায় সমান হয়। তেওঁ এইকেইটা কথাই কৈছিলে, কিন্তু ইয়াত কিছুমান আহু আছে। তেওঁ মাত্ৰ 3টা ট্ৰায়েড বা ট্ৰিকহে তেওঁ আৱিষ্কাৰ কৰিবলৈ মানে সক্ষম হৈছিলে, আৰু এই তিনিটাই তোমাৰ সেই সময়ৰ বাবে যথেষ্ট নাছিল, কিয়নো ইয়াৰ পিছতো বহুত মৌল আৱিষ্কাৰ হৈ গৈ আছিল। ধন্যবাদ।